চৰকাৰৰ যি ভালে বিকাশৰ 12 দিন আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লোঁ। গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম পালে যে 4586 জন বিভিন্ন ক্ষতিগ্ৰস্ত বানপানীত ক্ষতিগ্ৰস্ত হোৱা যাৰ মানে ঘৰ ফুল্লি ডেমেজ হ'ল, পাৰ্চিয়েল ডেমেজ হ'ল, বস্তু বাহানি ক্ষতি হ'ল, তেনেকুৱা ব্যক্তিসকলক আজি চেক প্ৰদান কৰা হৈছে। ইয়াৰ পিছতো বানপানী যিসকলৰ খেতি পথাৰ নষ্ট হ'ল তেওঁলোককো আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াৰ পিছত যিসকল মাইক্ৰ' ফাইনেন্স লোন লৈছিলে তেওঁলোকৰ লোন মাফ কৰা যিটো চাৰ্টিফিকেট, এই চাৰ্টিফিকেট ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। গোটেই সাঙুৰি পেলাই কোকৰাঝাৰত 4586 জন মানে ব্যক্তিসকলক চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়োৱাটো আপোনালোকে দেখিছে। তো সেইবাবে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ যি পৰিয়ালসকল যি ক্ষতিগ্ৰস্ত হৈছিল বিশেষকৈ বানপানীত আৰু শিলাবৃষ্টিত তেওঁলোকৰ মানে যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰোঁ। কিয়নো কোকৰাঝাৰত যোৱাবাৰ খুব বেয়া ধৰণৰ শিলাবৃষ্টি হৈছিলে, যাৰ ফলত বিভিন্ন বহুজন মানুহৰ মানে তেওঁলোকৰ টিন পাতবিলাক নষ্ট হৈছিলে, ক্ষতি হৈছিলে। কিছুমানে মেৰামতি কৰি ল'লে, কিছুমানে মেৰামতি কৰি ল'ব পৰা নাই। এনেকুৱা ব্যক্তিসকলে আজি এই চেক পোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰবিলাক পুনৰ মেৰামতি কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন